হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আলহী ঠিক নহয় আৰু ওচৰৰে ভাইটি এটা আহিলে আৰু সি নিজেই খানা বনাবলৈ লাগিলে। এয়া জ্বলা ভাজি সি বনাই আছে, তাক জোকাই জোকাই কিবা কিবি আমি কৈও আছোঁ। আজিলৈকে মানে এজন লগতে চেকাৰ কৰিব নোৱাৰিলে মুঠতে কথাটো কি হ'ল এই লকডাউনতো পাৰ্টিটো নহয় তাৰপিছত ঘৰলৈ আহিলা মাংস চলি জ্বলা ভাজি আলুটো ধুব লাগিছিল দি দিব লাগিব হয় দি দিম হয় ন আছে নে জানিব হয়নে? মই নাই নি ভাল পোৱাই নাই যোৱা কঁঠালৰ পোৱা নাই গম পাই নি ভাইকক কি পাত্ৰ শুনালে দিগদাৰ নাই তেতিয়াহ'লে। ঠিকেই কৈছে। এটা ভোট জলকীয়া পুৰা পুৰণা ভোট জলকীয়া এইটো দেই এইটো ভোট জলকীয়া আৰু এয়া মনোৰঞ্জনে লৈ আহিছে আমাৰ ভাইটিয়ে এইটো লাষ্টত জলকীয়া মিক্স কৰি দিম জ্বলা ভাজি এটা হ'ব এয়া মাংস নহয় আচলতে এইবোৰ অৰ্ডিনেৰী যিখিনি থাকি যায় এইটো জ্বলা ভাজি হৈছে বাকী এয়া আলু আৰু কি দিবা তেল আৰু তেল আৰু কি মছলা চছলা নিদিয়া নি মছলা দি কি ক'ব জ্বলা জ্বলা হ'ব লাগে এইটো মনোৰঞ্জনৰ ৰেচিপি হয় এইবিলাক মোক কোৱা এইটো মনোৰঞ্জনৰ ৰেচিপি হয় মানে তেওঁ অকল জ্বলা আৰু মাংস তেল দিব আদা নহৰু অকণ দি পেলাই আৰু তেল ক'ত দিম ৰিফাইন হৈ যাব। নহৰু আছে নে
গোটা মগু ৰেচিপিটো মই এনেকৈ ভাজি ল'লোঁ আৰু তেলত, তাৰপিছত আলু চালু দি সকলোখিনি অকণমান ভাজি পেলাই কুকাৰত দি 3টামান চিটি মাৰি দিলোঁ আৰু হৈ গ'ল আৰু